নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে মাজুলিকা ইউটিউব চেনেললৈ স্বাগতম জনালো। বন্ধু বান্ধৱীসকল, যিহেতু বহুত দিন ভিডিঅ' দিব পৰা নাছিলো, মানসিকভাৱে বহুত ভাগি পৰিছিলো। মানে কিছুমান কথাই মানুহক বহুত অশান্তি দি থাকে। যিহেতু আছোহি ইমান দূৰত, অসমৰ পৰা আহি ইয়াত আছোহি বা মাজুলীৰ পৰা আহি ইয়াত হায়দৰাবাদত আছোহি, আহি ইয়াত থাকিও তাত মাজুলীত বা অসমত থাকি পেলাই শান্তিত থাকিব নোৱাৰিলো মানসিক অশান্তিৰ বাবে। আৰু ইয়াত আহিলো, ইয়াতো শান্তিত থাকিব পৰা নাই। কিছুমান মানে এনেকুৱাই হৈ আছে যে এজনী ছোৱালীয়ে বৰবাদ কৰি দিছে, তাত থাকোঁতে বৰবাদ কৰিলে, ইয়াতো শান্তিত থাকিবলৈ দিয়া নাই। সেইকাৰণে মন চন ডাউন আছিলে আৰু ভিডিঅ' বনাব পৰা নাছিলো। আৰু 25 তাৰিখে যাম জম্মুলৈ, আৰু আপোনালোকে তাৰ ভিডিঅ'খিনি পাই থাকিব। তালৈ যাম যিহেতু 25 তাৰিখে, আৰু যোৱাৰ আগতে বজাৰ সমাৰ কৰিবই লাগিব। সেইকাৰণে আজি যাবলৈ ওলাইছো চাৰমিনালৈ। তাত গৈ কিছুমান বস্তু বহুত কম দামত পায়, বস্তু পায়। সেই হেতুকে তাত যাম, তাতে গৈ পেলাই কিছু বজাৰ কৰিম। বজাৰ কি কওঁ আপোনালোকক দেখাম, আৰু চাৰমিনাৰৰ দৃশ্য দেখাম আপোনালোকক। আগত যিহেতু এটা ভিডিঅ' বনাইছিলো চাৰমিনাৰত, তথাপিও সেইটো ইমান ভালকে বনাব নোৱাৰিলো। সেইকাৰণে আজি ভাবিছো, আজি যাম যেতিয়া বজাৰ কৰিম, লগতে চাৰমিনাৰো আপোনালোকক দেখাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। তৰালি ফুলা গ'লো চাৰমিনাৰ। আমি আহি চাৰমিনাৰ পাই গ'লো, কিন্তু মানে বাইক স্কুটিখন থ'বৰ কাৰণে জেগা নাই পোৱা। কিবা পাৰ্কিং ইমান নাই ইয়াত, আৰু য'তে ত'তে থ'লে পুলিচে ডাইৰেক্ট উঠাই লৈহে যাব আৰু। হেল্ল' গাইছ, আমি আহি চাৰমিনাৰ পাই গ'লোহি। একদম মানে বহুত বেছি ভাল লাগিছে আহি পেলাই। মাৰ্কেট চক কি নাপায়, চবেই পায় ইয়াতে। বহুত দূৰলৈকে মাৰ্কেটেই, এইফালেও মাৰ্কেট, বহুত দূৰলৈকে মাৰ্কেট হয়। $50 এইবোৰ চব 50 টকীয়া বস্তু। হেল্ল' গাইজ, আমি আহি আছো, গৈ আছো মানে ঘূৰি আহিব লগা হ'লে মানে বজাৰ চজাৰ কৰিলো। আৰু বজাৰ মানে তেনেকৈ অকণমানে বজাৰ কৰিলো। যিমানটো কৰিছো তাত ইমান বজাৰ মানে ভাল লগা বস্তু একো বেছি নাপালোঁ একেবাৰে। সেইকাৰণে আমি উভতি আহিলো আৰু অকণমান চালো, আৰু ফটো চটো পোৱা নহ'লে আৰু। এতিয়া গৈ পেলাই ডিমাৰ্টলৈ যাম। ডিমাৰ্টত গৈ কিবা কিবি এটা আকৌ ল'ম, আৰু মানে মেইন বস্তুটো ল'ব লগা আছে, এইবোৰ ফুলৰ পুলি ল'ব লগা আছে। গতিকে সেইটোতো বজাৰ কৰিব লগা আছে। কেনেকুৱা লাগিলে আজি তোমাৰ? মানে কি হ'ল, মানে কি হ'ল, আমি চাবলৈ গৈছিলোঁ বেগটো চাইছিলোঁ। তাৰপিছত দোকানীটোৱে মানে বেগটোৰ দাম ইমান বেছি কৈছিলে। আমি হ'লেও পাছত ল'ম আৰু মিলাই মেলি ল'ম, আৰু বেগটো ইয়াতে ল'বলগীয়া হ'লে, কাৰণ বেগটো লৈ পেলাই মানে ইফালৰ পৰা ইফালে ঘূৰিবলৈ দিগদাৰ ইমানগাল মানুহৰ মাজত। তাৰপিছত কি হ'ল, মানে মানুহটোৱে পুলিচৰ গাড়ী মানে আমি বোলো পাছত বেগটো ল'ম, বেগটো এতিয়া ইয়াতে ল'ম। আমি তেনেকৈ ক'লোঁ। মানুহটোৱে কৈছে বোলে পইচা দি থৈ যায়। আৰে বেগটো নলৈকে আমি পইচা দিম কেনেকৈ? যদি পইচাখিনি লৈ যদি গুচিয়ে যায়। আমি গুচি গ'লোঁ, কিন্তু আমাৰ পাছে মানুহটো গৈয়ে আছে। এনেকুৱা
কৈছে বোলে আমুকটো পইচা দিয়ক বোলে পইচা বোলে দি পেলাই বেগটো লওঁ উপায় নাপায় মানে পইচা কেইটামান লোকচানো তাৰ হ'ল যদিও লাভটো তাৰ আছে নাজানো লোকচানো তাৰ লাভটো তাৰ আছে নাজানো বেগটো লৈ পেলাই আমি গুচি আহিলোঁ হাই ফ্ৰেণ্ডছ ফাইনেলি বজাৰ চজাৰ কৰি হৈ গ'ল আৰু আজি হ'ল 24 তাৰিখ কাইলৈ পুৱাই যাব লাগিব পুৱা আপোনাৰ ছেকেণ্ডাবাদ জংচনৰ পৰা আছে 8:50 মানত আছে ট্ৰেইন আৰু পেকিং চেকিঙো কৰা হৈ গৈছে প্ৰায়খিনি আৰু আপোনালোকে ভিডিঅ'খিনি চাই থাকিব যিহেতু আমি জম্মুৰ পৰা বহুত ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু বহুতখিনি বস্তু আনিলোঁ সেইখিনি পেকিং চেকিং হৈ গ'ল আপোনালোকে চাই লওক এবাৰ বেগ পেকিং হৈ গ'ল এইটো বেগ লৈছোঁ এইটোত যিখিনি খোৱা বস্তুখিনি সেইখিনি এইটোত থাকিব যিমানখিনি ধৰিছোঁ ট্ৰেইনত যাওঁতে যিখিনি কাম আৰু এইটো বেগটো আনোতে কালি লাফৰা হৈছিলে দোকানীজনে এনেকুৱা হ'ল দোকানীজনক দাম সোধোতে মানে সেইজনে কি হ'ল ডাইৰেক্ট আপোনাৰ মানে ল'ব লাগিবই বোলে পইচা দি ল'বই লাগিব তেনেকুৱা কথা কিছুমান হেৰি হ'ল আৰু পেকিং চেকিং হৈ গ'ল এইখিনি ইয়াত কাপোৰ লোৱা হৈছে আৰু ব্লেংকেট এখন আনিলোঁ সেইখন ইয়াতে ভৰাই ল'ম যিহেতু ঠাণ্ডা বহুত হ'ব তাত বা ট্ৰেইনত যাওঁতে আমাক ব্লেংকেট লাগিব সেইকাৰণে ইয়াত ব্লেংকেটখনো লৈ ল'ম আৰু দুটা বেগেই নিম এইটো এটা বেগ হ'ব আৰু এইটো এটা বেগ দুটা বেগ লৈ যাম বহুত আৰু তাৰ পৰা বহুত ধামাকা ভিডিঅ' আহি আছে আপোনালোকে ভিডিঅ'খিনি চাই থাকিব বহুত ভাল হ'ব আজিলৈ তেন্তে এইখিনিতে সামৰিছোঁ নতুন এটা ভিডিঅ'ত কাইলৈ পুনৰ লগ পাম